Hello viewers, welcome back all of YouTube channel আপোনালোক পুনৰ স্বাগতম জনাইছো আজি এই নদী দলং মানে পানী বৈ গৈ আছে আৰু এইফালে মানুহে মাছ মাৰি আছে আৰু ইয়াৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছো আজি আমাৰ মানে সাইকেল যাত্ৰা হ'ব মানে সাইকেল যাত্ৰা মানে কি হ'ব আমাৰ মানে বস্তুটো হ'ব আপোনাৰ ৰাইড হ'ব সাইকেলৰ ৰাইড কৰিম আমি 19 20 21 কিলোমিটাৰ আমাৰ ৰাইড কৰিম ইয়াৰ পৰা ক'ত যাম নাজানো কিন্তু আমি ভাবিছো 21মান কিলোমিটাৰ আমি সাইকেলত যাম আৰু য'তে ইমান কিলোমিটাৰটো মানে সম্পূৰ্ণ হ'ব তাৰ পৰা আপোনাৰ উভতি আকৌ গুচি আহিম মানে মুঠতে 41 মানে 40-41 কিলোমিটাৰ মানে আজি মানে দিনটোত আমি যাত্ৰা কৰিম আৰু যোৱা আৰু অহালৈ ইয়াত আছে মোৰ লগৰ ৰাইডৰ যাত্ৰা কোন আছে বোলে হাই হেল্ল' মজা লাগিছে আৰু এইফালে আছে আমাৰ অৰুণাচলৰ পাহাৰখন আৰু এইফালে আমাৰ যিটো অসম আৰু ইয়াতে এইখন চুইচ গেট চাওক পানী হেৰি হ'ব তাতে মানে আমি ৰিটাৰ্ণ ঘূৰি আৰু এইফালে মন কৰক ইমান হুৰাই হুৰাই পানী গৈ থকা অৱস্থাটো এই মানুহজনে জাল মাৰি মাছ ধৰিছে মাছ পাইছে নাই পোৱা ক'ব নোৱাৰি কিন্তু মই জুম কৰি দেখাই দিছোঁ তেওঁ ইমান পানী গৈ থকা মাজতো জালখন বাই মাছ ধৰিছে ৱাও আনষ্টেণ্ডিং এইফালে মোৰ চাইকেল আছে এইফালে মোৰ দাদাজনৰ চাইকেল আছে দাদাজনৰ নাম আছে দেৱজিৎ আৰু দেৱদা বুলি কওঁ মানে মই তো আমি দুটা গৈ আছোঁ মানে অলপ মানে ৰাইডলৈ গৈ আছোঁ তো ৰাইড মানে যোৱা এই মানে কি ক'ম আৰু ভিডিঅ' চিডিঅ' দিয়া নাই বহুত দিন ধৰি মানে মোৰ ইউটিউব চেনেলটো চ' আজি মানে সেয়াই কিবা কিবি কৰি মানে চাইকেল অলপ দূৰ চলাই পিনে ঘৰত নোসোমাই কি মানে ৰাইড অলপ চাইকেলকে চলাই ওলাই আহিলোঁ তো এতিয়া আমি গৈ আছোঁ এতিয়া গৈ আছোঁ মানে ক'ত গৈ আছোঁ নাজানো যাম আৰু 19-20-21 কিলোমিটাৰ য'তে হ'ব তাৰপৰা মানে বেগ ৰিটাৰ্ণ কৰি আহিম মানে আমি গৈ আছোঁ সোণাৰী তো বহুতে গাড়ীত যে আমি চাইকেলত যাবলৈ ওলাই আছোঁ আজি প্ৰায় 19-20 সিমানটো কিলোমিটাৰমান যাত্ৰা হ'ব আৰু ইয়াতে দেখিছে এখন ৰজাপুখী পালোহি আৰু সোঁচাইতে থকা গলি ৰাস্তাটোত সেই ৰজাপুখী মেডিকেল কলেজখনলৈ সোমাই যায় মেডিকেল কলেজ হোৱা নাই বাৰু বৰ্তমান মেডিকেল কলেজলৈ এইখন বনাই আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱা বেছি দিন হোৱা নাই আপোনাৰ আৰু ইয়াত যিবোৰ গেট এইবোৰ টিঙৰ ৱাল বাউণ্ডেৰী দেখিবলৈ পাইছে ইয়াৰ ভিতৰতে মেডিকেল কলেজৰ কাৰণে কাম চলি আছে আৰু এই ৰজাপুখীখন আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত প্ৰথমখন মেডিকেল কলেজ হ'বলৈ গৈ আছে এইটোতো হেৰি বানফিয়া নহয় ন বানফিয়া পৰে ন এইডোখৰ আৰু এই ঠাইডোখৰৰ নাম হৈছে বোলে বানফেৰা আমি মানে সোণাৰী অভিমুখে গৈ আছোঁ তো আৰু সোণাৰী অভিমুখে এই ৰজাপুখী পাৰ হৈ অহাৰ পাছত আপোনাৰ এইখন আছে বাগানখন বানফেৰা বাগানত পৰে চাগে ন মানে আৰু এই ঘৰটো কি হয় ইলেক্ট্ৰিকৰ কাম মানে ইলেক্ট্ৰিকৰ কাম হয় কিবা মানে যোনখিনি আমাৰ বিদ্যুৎ বিভাগ আমাৰ কাৰেণ্ট বিদ্যুৎ য'লৈ গৈ আছে মানে ইমানবোৰ আমাৰ এই চেণ্টাৰত যিমান ঠাইডোখৰ লাইনত ছাপ্লাই কৰি আছে মানে ইয়াৰ পৰাই যায় কাৰ্যালয় বিদ্যুৎ বিভাগৰ এটা কাৰ্যালয় বুলি ক'ব পাৰি আপুনি মানে ইয়াত চাহ পৰি আছে আৰু এইফালে চাওক পথাৰৰ মানে বৰ্ডো আহিলোঁ গৰম লাগিলে আৰু পথাৰৰ দৃশ্য চাওক কি ধুনীয়া ধান ৰুই শেষ দিলে আৰু এইফালৰ পৰা চাওকচোন মই যদি জুম কৰি দিওঁ সব মাটি সবফালে দূৰ দূৰ সেই পাহাৰৰ ওচৰলৈকে সব মাটি পথাৰ কি ধুনীয়া লাগিছে
গাই বহুত দূৰ অহাৰ পাছত মানে ভাগৰ লাগি গ'লে এইখনৰ দলঙতে ৰখি দিলোঁ অলপ আৰু এইফালে পানী চাব নেকি পানী চাওক যিটো বৈ আছে মানে আপোনালোকৰ পানী দেখিলে ভয় লাগি যায় আৰু এইটো যোনটো ৰোড দেখিছে এইটো আপোনাৰ সাপেকাটি চাৰিআলিৰ পৰা আহে সাপেকাটি চাৰিআলিফালে এইটো পোনে পোনে যায় আপোনাৰ সোণাৰী আৰু এইটো ঠাইডোখৰ নাম কি আছিলে কেওঘাট মানে সেয়াই কি ক'ব মানে এনেই ঘূৰি মেলি অলপ মানে থাকি লওক জাষ্ট ভিডিঅ' চাওক 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 ঘূৰি কৰক